Hi guys, welcome to my channel. আজি মই এটা নতুন ৰেচিপি বনাবলৈ লৈছো সো আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছো। ইয়াৰ ৰেচিপিটোত লাগিব আমাক আলু, পিয়াজ, বলক আলু পিয়াজখিনি মই কাটি লওঁ তাৰ পিছত আপোনালোকক দেখুৱাই আছো। এতিয়া মোৰ আলু আৰু পিয়াজখিনি কাটা ৰেডি হৈ গ'ল। সো ইয়াত মই কি মছলা এড কৰো আপোনালোকক দেখুৱাই আছো। মই ইয়াত মছলা এড কৰিছিলো অকনমান হালধি গুড়ি, তাৰ পিছত দিছিলো জালুকৰ গুড়ি অকনমান দিছিলো। তাৰ পিছত দিছো সোৱাদ অনুসৰি ইয়াত নিমখ, হালধি অকনমান ইয়াত দিছিলো চাট মছলা। আৰু যেহেতু ঘৰতে বনাম, যেহেতু আমি ইমান মছলা খোৱাতকৈ নোখোৱাই ভাল, যেহেতু মানুহৰ আজিকালি বহুতো বেমাৰ হৈছে, সো মছলা কমকৈ খোৱাটোৱে বেষ্ট। কি কৰিলো মই ৰুটিখনৰ ওপৰতে এই যিখিনি মছলা লৈ লৈছিলো সেইখিনি আলু পিয়াজ ইয়াত কি কৰিছো এটা পলেপ কৰি লৈ লৈছো। তাৰপিছত নেক্সট মই কি কৰিছো ৰোলৰ নিচিনাকৈ এখন কি কৰিছো মেৰাই লৈছো। যেতিয়া ৰোলৰ নিচিনা ষ্টেপ হ'ল তেতিয়া মই কি কৰিছিলো এইটো অকনমান সিজাই বা উহাই লোৱা বুলি কয় যে সেইটো তেনেকুৱা কৰি লৈছিলো। তাৰপিছত আৰু কি আৰু গৰম কেৰাহী লৈছো, তাত তেল দি দিছো। তাৰপিছত মই দি দিলো এই যিকেইটা অকনমান কাটিও লৈছিলো বাৰু, যিহেতু দীঘল হৈছিলে কাটি লৈছো। এয়া মোৰ আলুৰ ৰেচিপি ৰেডি হৈ গ'ল।